হেই গাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো মানে আজি এটা প্ৰেংক কল কৰিব যাই আছোঁ। আমাৰ গাঁৱৰ কাষৰে মানে তেওঁ মানে এটা ৰেপ ছং বনাইছে, গোপাল। আৰু সেই গানটো ইনষ্টাগ্ৰামত ভাইৰেল যাই আছে বহুত। আৰু মানে আজি তেওঁক প্ৰেংক কল কৰিব যাইছোঁ। তেওঁৰ নাম হৈছে ৰাহুল। তো গাইজ চাই থাকক ভিডিঅ'টো, কি হয় গম নাপাওঁ আৰু। হেল্ল', শুনি আছো। শুনি ৰাহুল দাদা হয়নে? অ দাদা, আপুনি কিবা ব্যস্ত আছে নেকি? নাই নাই মানে আমি এটা কথাৰ কাৰণে ফোন মাৰিলোঁ মানে আপোনাক। কি কথা? মানে আপোনাৰ এটা গান মানে ভাইৰেল হৈ যাই আছে ন, উম, গোপাল গান। মানে মই গুৱাহাটীৰ পৰা কৈছোঁ হা। অ গানটো বহুত ভাল লাগিছে দাদা আপোনাৰ। থেংক ইউ। আৰু ময়ো মানে ৰিল চিল বনাওঁ আৰু সেইটো গানটোত বনালোঁ আৰু মানে গান চান গাওঁ মই। মানে গান গালে এতিয়া মানে মোৰ হেৰি ট্ৰেক চেক লগাব লাগে। মই অলপ গৰীব ঘৰৰ না, মানে মোৰ দেউতাই মোক হেৰি কাম কৰে আৰু খেতি কৰে, পইচা চইচা বেছি নাপায়। দাদা আপুনি যদি অলপ সহায় কৰে মানে। এতিয়া এনেকুৱা হৈছে, মোকে সহায় কৰিব লগা হৈছে। হয় নেকি? গম পাইছে না? মানে মই শুনিছোঁ বোলে আপুনি ট্ৰেক চেক বোলে ঘৰতে লগায়, নিজে বনায়। বনাও এনেকে, মোৰ নিজৰ কাৰণে বনাও, বেলেগৰ প্ৰতি বনোৱা নাই বৰ্তমান। অঁ প্লিজ দাদা, মই মানে মোক লাগাই হৈছে মানে এটা গান এটা বনাব লাগে। মোৰো বহুত ইচ্ছা আছে আৰু আপুনি অলপ হেল্প কৰিবানে? হেল্প মানে মই চাম। গান এটা গাই দিম নেকি মই, আপোনাক শুনাই দিম, আপুনি যদি পাৰে। শুনাচোন। মোৰ নিজৰ গান নাগাওঁ হা, বেলেগ এটা গান গাই কিনে শুনাইছোঁ। ময়া ময়া মথুময়া, তুমি জানো সঁচানে মোৰ মৰে ময়া। দাদা এইখিনিয়ে বাৰু। ঠিক আছে। থেংক ইউ দাদা। দাদা এতিয়া আপুনি ট্ৰেকটো লগাই দিবানে মোক? কি হচ্ছে? মানে লিৰিক্সটো লগাই দিব লাগিছিল মানে গানটোৰ। মানে বুজি পোৱা নাই, লিৰিক্স কি, কোনটো গানৰ লিৰিক্স লাগে? মই মানে এটা গান বনাইছিলোঁ, মানে গানটো ৰেপৰ। এই মানে এইটো মই এনেই শুনালোঁ আৰু আপোনালোক গাই কিনে। তুমি কি কবা খুজি আছা, ভালকে কোৱা, বুজি পোৱা নাই মই। মই মানে গান এটা বনাইছিলোঁ হা, মই মানে এইটো তোমাক এনেই শুনালোঁ আৰু মোৰ ভইচটোৰ কাৰণে। এই গানটো মানে লগাই দিব লাগে ট্ৰেকটো, যদি আপুনি দিয়ে আৰু। তুমি গানটো বনোৱা বুলিও কৈ আছা, তাৰপিছত লিৰিক্সো লাগে বুলিও কৈ আছা, মিউজিকটোও লাগে। মোক লাগা হৈছে মানে এটা বহুত ইম্পৰ্টেণ্ট। গুৱাহাটীৰ পৰা কোৱা বুলি কৈছে, কিন্তু ভাষাটোত গুৱাহাটীৰ যেন নালাগিছে। মই গুৱাহাটীত থাকোঁ আৰু মই গাঁৱতে আছিলোঁ আগতে, এতিয়া মানে গুৱাহাটীত থকা হৈছোঁ। ভাষাটো নলবাৰীৰ নিচিনা। এইটো নলবাৰীতে আছিলোঁ আগতে, মানে মই এতিয়া মানে গুৱাহাটীত থকা হৈছোঁ আৰু মানে 1 বছৰমান হ'ল মোৰ। সেনেকুৱা আৰু। দেচো মই চাই ল'ম দে, ফোন কৰিবি। মানে এতিয়া আপুনি কেতিয়া পাৰিবা? কেতিয়া মানে এতিয়া অলপ কাম আছে কিবা কিবি, মোৰ আৰু এটা গান ওলাব লাগে। তাৰো মিউজিকটো বনাব লাগিব। দিয়া তেনেহ'লে। গাইজ এটা কৰি দিবা কলটো কৰি কিনে, যিহেতু প্ৰেংক কল আছিল। হেল্ল', এইটো প্ৰেংক কল আছিল হা। গম পাইছো। মই কোনি গম পাইছা না? মাতটো অলপ চিনপা লাগছি। চিনপা মানে পাপু দে মই আবুল হেঁতৰ লগত যে একেলগে বনালো যে, চিনি পাই আদাবাৰী। সেইকাৰণে মোৰ মাতটো শুনা লাগছি। মানে পাব্লিক এটা কিবা কৈ দিয়ে।
এই কি বুলি কয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু নতুনকে উঠি অহা ল'ৰা প্ৰেংক কল কৰিব মানে কি চেষ্টা কৰিছে আৰু অলপ যদি ভুল হৈছেও মানে কি ভাল হ'ব পিছক লগি আৰু বাকী গোপালটো সকলোৱে শ্বেয়াৰ কৰিব থেংক ইউ দাদা। থেংক ইউ।